সকলোকে নমস্কাৰ জনাইছোঁ। ছোৱালীয়ে মই যিহেতু ফুৰিব গৈছিলোঁ আৰু আজি গোটেই ভাগৰ মৰাই নাই, আজি ইমান ভাগৰ লাগিছে, গতিকে আজি অলপ শুই ল'লোঁ আৰু শুই উঠি এতিয়া পিছফালে বাৰীখনলৈ যাওঁ বুলি ওলাইছোঁ। মানুহজনে পথাৰত কোৰ মাৰি আছে, তাকে অকণমান চাই আহোঁ, গতিকে চাই থাকিবচোন দেই। আজি পথাৰখন চাওঁ বুলি ওলাই আহিলোঁ। ইমান দিন গুৱাহাটীত ঘূৰি ফুৰিছিলোঁ আৰু সেইকাৰণে এতিয়া ঘৰলৈ আহি ইমানেই ভাগৰ লাগিছে, একো কাম বন একো কৰিবলৈ মন যোৱা নাই আৰু আজি দিনটো তেনেকৈ শুয়ে থাকিলোঁ। তাৰপাছত এতিয়া উঠি আহি অকণমান পাছফালে চাওঁহি বুলি আহিছিলোঁ। এইফালে মানুহজনে আলি পাৰ কাটি আছে। এইফালে আলিখিনি দি হ'লেই কঠীয়া ৰুবলৈ হ'ব। কঠীয়াখিনিও এইখিনি ডাঙৰ হৈ গ'ল, কঠীয়াখিনি এতিয়া তুলিব লাগিব। কঠীয়াখিনি তুলি মেলি হ'লে এই পথাৰৰ আলি দি হ'লে তাৰপিছত কঠীয়া ৰুম আৰু আজিলৈ আহিছোঁ। বাই, নেক্সট ভিডিঅ'ত